Welcome to my channel Poppy Creative Vlogs লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই এটা নতুন ভিডিঅ' লৈ আহিছো। আজি মই কম বগৰীৰ বিষয়ে। বগৰীৰ ইংৰাজী নাম হ'ল ইণ্ডিয়ান জুজুবি আৰু হিন্দীত কোৱা হয় বেৰ আৰু সাইন্টিফিক নেম হ'ল জিজোফাছ মাইৰুটিয়ানা। এই বগৰী সাধাৰণতে পোৱা যায় ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল, চীন, ইৰাণ আদি দেশসমূহত বগৰী পোৱা যায়। এই গছৰ উচ্চতা 5 পৰা 12 মিটাৰ হয়। পাতবোৰ সৰু সৰু আৰু ডালত কাঁইটেৰে আৱৰা থাকে। বগৰীত থাকে ভিটামিন ই, ভিটামিন চি, খনিজ পদাৰ্থ, ফাইবাৰ, প্ৰটিন, কাৰ্বহাইড্ৰেট, এমিনো এচিড আদি বিভিন্ন সংমিশ্ৰণেৰে ভৰপূৰ। আনহাতে বগৰীৰ সকলো অংশই ঔষধি গুণ আছে। গছ, পাত, ডাল, শিপা আৰু ছাল এইবোৰৰ পৰা বিভিন্ন বেমাৰৰ পৰা হাত সাৰিব পৰা যায়। এতিয়া মই ক'ব লৈছো বগৰীৰ কি অংশ কি কৰি খালে বেমাৰ ভাল হয়। বগৰীৰ শিপা থেতেলিয়াই আমি তাৰ পৰা যদি ৰসটো উলিয়াই খাওঁ তেতিয়া কাহ ভাল হয়। আনহাতে বগৰী গছৰ বাকলি গুৰি কৰি খালে আমাৰ ডায়েৰিয়া যেতিয়া হয় এই ডায়েৰিয়া বেমাৰত এনেদৰে খালে ডায়েৰিয়া ভাল হয়। আনহাতে বগৰীৰ কুমলীয়া পাত খালেও কিছুমান বেমাৰৰ পৰা ৰক্ষা পাব পাৰি। বগৰী আচাৰ বনাই বহু দিনলৈ খাব পৰা যায় আৰু শুকুৱাই গুৰি কৰি থৈ দিলে গৰমত চৰবত বনাই খাব পৰা যায়। সমগ্ৰ এছিয়া মহাদেশতে শুকান বগৰী দৰৱ হিচাপে ব্যৱহাৰ কৰা হয়। শুকান বগৰীয়ে মুখৰ বমি বমি ভাৱ নাইকিয়া কৰে। শুকান বগৰীত যিহেতু আঁহযুক্ত পদাৰ্থ আইৰণ আৰু পটাছিয়াম থাকে। এই বগৰীয়ে মানুহৰ দেহৰ ছাল সুতুৰা-সুতুৰি হোৱাৰ পৰা ৰক্ষা কৰে। লোকবিশ্বাস মতে বাৰীত বগৰী থাকিলে বিভিন্ন সংক্ৰামক ৰোগৰ পৰাও ৰক্ষা পাব পাৰি। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব।